নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভালে আছে, ভালে থাকে কামনা কৰোঁ, সবে ভালে থাকক। প্ৰথমতে মোৰ ফেচবুক পেজলৈ মই স্বাগতম জনালোঁ। আজি মই পথাৰত আহিছোঁ কঠীয়া ৰুবলৈ। এই কঠীয়া ৰুৱাখন আপোনালোকক দুখাম বুলি ভাবিছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা কৰি চাই থাকক, ইমান ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। এনেকুৱা সকলো মিলি পথাৰত কাম কৰিলে বহুত ভাল লাগে বন্ধু-বান্ধৱীসকল। আপোনালোকৰ এনেকুৱা কঠীয়া ৰোৱা হৈছে না হোৱা নাই কমেণ্টত জনাই দিব। আমি আজি আহিলোঁ আৰু লগতে আমাৰ নবৌৱে পূজা কৰিল। আজি প্ৰথমটো, সেইকাৰণে মই পূজা কৰি কিনে এতিয়া ৰুবলৈ চবে আৰম্ভ হ'ল। আৰু বন্ধু-বান্ধৱীসকল, বিধানটো এইবাৰ পাণ যমুনা বিধান লোৱা হৈছিল। নেক্সট বছৰৰ দৰে এইবাৰো ভাল হ'ব বুলি কামনা ৰাখিলোঁ। এখন কিমান দূৰ ভাল হোৱা বতৰৰ লগতো হ'ব। আৰু অকণমান DIP সাৰ ছিটাই দিলোঁ আৰু মোৰ লগতে দাদা বিধান চাইড কৰি আছে। আমি দাদাৰ লগত দুয়ো অকণমান কাম কৰিলোঁ আৰু লগতে আমাৰ গাঁৱৰে হয় নবৌহঁতে আৰু আমাৰ ঘৰৰ মানুহ কেইজনমান সকলোকে মিলি আমি আজি পথাৰত আহিছোঁ। ৰাতিপুৱাত এনেকুৱা পথাৰৰ বতাহবিলাক বহুত ভাল লাগে বন্ধু-বান্ধৱীসকল, কাৰণ বিলি ওলোৱাৰ সময়ত বতাহবিলাক বহুত ভাল লাগে আৰু পুৰা মুকলি ঠাই না, বহুত ভাল লাগে। আৰু এনেকুৱা তোৰ কথা মোৰ কথা মানে গল্প কৰি বহুত ভাল লাগে আৰু এনেকুৱা পথাৰত কাম কৰি। আৰু লগতে ময়ো কাম কৰি দিলোঁ, কাৰণ কামৰ ছিজনত কামটো কৰিব লাগিব অলপ অলপকৈ। কাম নাজানো ইমান, মানে সৰুৰ পৰা ইমান কাম কৰিব পৰা নাই। 2 বছৰ 3 বছৰ মানে হৈছে এনেকুৱা খেতি পথাৰত নামা বন্ধু-বান্ধৱীসকল, কাৰণ ইমান খেতি কৰা এক্সপিৰিয়েঞ্চ নাই। বান্ধৱীসকল, ভিডিঅ' চাই যদি ভাল লাগিল আপোনালোকক লাইক কৰি দিব আৰু ফ'ল' যদি কৰা নাই ফ'ল' কৰি দিব। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰি মাৰিম, কাৰণ বেছি ভিডিঅ'টো দীঘলীয়া কৰিব লাভ নাই। টাটা, বাই বাই।